নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল টেক গ্ৰুপলৈ। আৰু মই আজি টেক জ্ঞান ফ্ৰীৰ এপিছডটো লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। আপোনালোকে বহুসংখ্যক মানুহে জানে যে চন্দ্ৰায়ন 2 মহাকাশত নিক্ষেপ কৰিছিলে ভাৰত চৰকাৰৰ ফালৰ পৰা, ইছৰোৰ ফালৰ পৰা। আমাৰ যিটো ভাৰতৰ গৱেষণা সংস্থা, তেওঁলোকে চন্দ্ৰায়ন 2 তেওঁলোকে নিক্ষেপ কৰিছিলে, অৰ্থাৎ পঠিয়াইছিলে। আৰু বহুখিনি সংখ্যক সফলো হৈছিলে, বহুখিনি অলপ বিফল হৈছিলে, বাট সফলো নোহোৱা নহয়, বহুখিনি সংখ্যক সফল হৈছিলে। আৰু বৰ্তমান তাৰ কাম চলি আছে। কিন্তু এতিয়া আকৌ ইছৰোৰ ফালৰ পৰা নতুন এটা মানে নটিচ এটা আহিছে বা নতুন এটা খবৰ ওলাইছে যে চন্দ্ৰায়ন 3 এই মান্থ আপোনাৰ 2019ৰ লাষ্ট মান্থত 2019ৰ লাষ্টত চাগে ডিচেম্বৰ মানত চন্দ্ৰায়ন 3 আকৌ নতুনকৈ চন্দ্ৰায়ন 3 এইটো উৎক্ষেপণ কৰিব মহাকাশলৈ। ইছৰো আৰু ভাৰতৰ মানে সপক্ষে বহুত ভাল খবৰ, বহুত ডাঙৰ খবৰ। ইয়াৰ নেক্সট আপডেটটো হৈছে মটো ৰেজৰ ফোন। মটো ৰেজৰ ফল্ডেবল ফোনটো যিটো মটোৰালৰ ফালৰ পৰা ফল্ডেবল ফোন ওলাইছে ৰেজৰ, এইটো আপোনাৰ মটো ৰেজৰ 2019 বুলি এটা ইণ্ডিয়াত লঞ্চ হ'ব। এইটো নতুনকৈ ফোন আহি আছে মটোৰালৰ ফালৰ পৰা। বাট মটোৰালা যিহেতু বহুসংখ্যক ফোন ওলাইছিলে, বাট এইবোৰ ফোনৰ কোনো ধৰণৰ সফল হোৱা নাছিলে। কিন্তু এতিয়া ৰেজৰ বুলি এই নতুন 2019 এডিশ্যন যিটো এটা ওলাইছে, উলিয়াব, লঞ্চ কৰিব অতি সোনকালে। এইটো আপোনাৰ অলপ ক্লাছিক মডেলৰ হ'ব আৰু ইয়াত মানে অলপ লুকছটো বেলেগ দেখা পাব আপোনালোকে। এইটো ফল্ডেবল ফোন হ'ব, আপোনালোকে দেখিবলৈ পাইছে, এইটো ফল্ডেবল ফোন। তো লুকছটো অলপ বেলেগ হ'ব। ইয়াৰ স্পেক্সখিনি মই কৈ দি আছোঁ। ইয়াৰ আপোনাৰ 6.2 ইঞ্চিছ ডিছপ্লে হ'ব, HD+ ডিছপ্লে। তাৰপিছত আপোনাৰ স্নেপড্ৰেগন 710 প্ৰচেছৰ ইয়াত দিয়া হৈছে, 6GB 128GB। ফ্ৰণ্টৰ ফালে থাকিব আপোনাৰ 5 মেগাপিক্সেল আৰু ৰিয়াৰ থাকিব আপোনাৰ 16 মেগাপিক্সেল। তো বেছি একো নাই, স্পেচিফিকেশ্যনত বেছি একো নাই, বহুত বেছি আপোনাৰ পেকেজ নাই। তো এটা সৰু পেকেজ, কিন্তু আপোনাৰ প্ৰাইচটো বহুত হাই হয়, প্ৰাইচটো আপোনাৰ বহুত বেছি হয়, $1,500। তো এইটো আপোনাৰ মটো ৰেজৰ 2019ৰ ফালৰ পৰা আপডেট। নেক্সট আপডেটটো হৈছে নকিয়া স্মাৰ্ট টিভি। নকিয়াৰ ফালৰ পৰা স্মাৰ্ট টিভি আপোনালোকে দেখিবলৈ পোৱা নাছিলে, বাট এতিয়া নকিয়া এটা নতুন স্মাৰ্ট টিভি আপোনাৰ লৈ আনিছে, যিটো আপোনাৰ এণ্ড্ৰইড উপলব্ধ পাব। এণ্ড্ৰইড থাকিব, প্লে ষ্ট'ৰ থাকিব তাত। তো আপোনালোকে এণ্ড্ৰইডৰ যিটো মজা, সেই মজাটো আপোনালোকে নকিয়াৰ স্মাৰ্ট টিভিটো এইটোত আপোনালোকে পাই যাব। কি থাকিব আপোনাৰ 55 ইঞ্চিছ 4K ডিছপ্লে থাকিব। তাৰপিছত এণ্ড্ৰইড 9.0 উইথ প্লে ষ্ট'ৰ থাকিবই, ক'লোৱে আপোনালোকক অলৰেডি। তাৰপিছত এইটো 20ৰ পৰা চাৰ্টিফাইড হ'ব, 20ৰ চাৰ্টিফাইড হ'ব। আৰু ইয়াত আপোনালোকে এমাজন প্ৰাইম ভিডিঅ' বা আপোনাৰ লাইভ ষ্ট্ৰিমিং যিবিলাক ছ'চিয়েল প্লেটফৰ্ম আছে, আপোনাৰ নেটফ্লিক্স হওক, আপোনাৰ প্ৰাইম ভিডিঅ' হওক, সেইবিলাক আপোনালোকে পাই যাব। এতিয়া তাৰ মজা উঠাব পাৰিব। তো এইটো আপোনাৰ অতি সোনকালে আহি আছে মাৰ্কেটত। নেক্সট আপডেট হৈছে ৰিয়েলমি ফালৰ পৰা Realme XT আপডেট। নৱেম্বৰ ছিকিউৰিটি আপডেট তেওঁলোকে দি দিছে। তো যিসকলে Realme XT ইউজ কৰি আছে, যিসকলে Realme XT বৰ্তমান চলাই আছে, তেওঁলোকে এই আপডেটটো পাই গৈছে, ছিকিউৰিটি আপডেট নৱেম্বৰৰ। আৰু ইয়াত আপোনালোকৰ কি হৈছে, আপোনাৰ ফ্ৰণ্ট কেমেৰাৰ কিছু নাইট স্কোপ ফ্ৰণ্ট কেমেৰাৰ যিটো কেমেৰাৰ ইম্প্ৰুভমেণ্ট, সেই ইম্প্ৰুভমেণ্টটো যথেষ্টখিনি কৰি দিছে, ইম্প্ৰুভমেণ্ট আনিছে। ডিছপ্লে ফালৰ পৰা বহুখিনি সংখ্যক আপডেট দি দিছে। কিছুমান বাগ আছিলে, বাগবিলাক ফিক্স কৰি দিছে। আৰু কানেক্টিভিটি ইছ্যুজ কিছুমান আছিলে, সেই কানেক্টিভিটি ইছ্যুজবিলাক তেওঁলোকৰ ফালৰ পৰা আপডেটৰ দ্বাৰা চবখিনি ঠিক কৰি দি দিছে। আৰু ফ্ৰণ্ট কেমেৰাটো বহুসংখ্যক কিছুমান বাগ আছিলে, সেই বাগবিলাক ফিক্স কৰিছে। তো এইটো আছিলে আপোনাৰ Realme XT ফালৰ পৰা। নেক্সট আপডেট হৈছে PUBG Labsৰ ওপৰত। PUBG ফালৰ পৰা এটা নতুন আপডেট আহিছে। PUBG Lab নামৰ এটা আপোনাৰ নতুন ছিষ্টেম এটা আহি আছে। এই PUBG Labত আপোনালোকে কি পাব, PUBG Labত আপোনালোকে কি কৰিব পাৰিব। PUBG Lab এনেকুৱা এটা বস্তু আপোনালোকক জনাই থওঁ। PUBG Lab হৈছে আপোনালোকৰ এটা আপোনাৰ লেব। ইয়াত আপোনালোকে কি কৰিব পাৰিব, ইয়াত কিছুমান ফিচাৰ্ছ আছে, সেই ফিচাৰ্ছসমূহ আপোনালোকে ইউজ কৰিবলৈ পাব PUBG Labৰ দ্বাৰা। তো আপোনালোকে PUBG Labৰ দ্বাৰা কিছুমান ফিচাৰ্ছ ইউজ কৰিব পাব। আৰু এই ফিচাৰ্ছবিলাক আপোনালোকে ফিডবেক দিব পাৰিব। এই ফিডবেকসমূহ আপোনালোক যিমান সংখ্যক গেমাৰ আছে, সেই গেমাৰবোৰে ফিডবেকটো দিয়াৰ পাছত তেওঁলোকে এই ফিডবেকটো একচেপ্ট কৰিব। আৰু ফিডবেকত তেওঁলোকে চাব যে তেওঁলোকে কোনটো ফিচাৰ্ছ ভাল লাগিছে পাব্লিকৰ, বা অৰ্থাৎ গেমাৰসকলক কোনটো ফিচাৰ্ছ ভাল লাগিছে, কোনটো ফিচাৰ্ছ বেয়া লাগিছে, সেই ফিডবেকসমূহ লৈ আকৌ সেইবোৰ বস্তু যিবোৰ বস্তু এড কৰি তেওঁলোকে ফিচাৰ্ছ দিছিলে, সেইবোৰ পাৰ্মানেণ্টলি PUBG গেমটোত এড কৰিব। তো এইটো এটা ডাঙৰ কথা। তো PUBG Labৰ দ্বাৰা আপোনালোকে বহু সংখ্যক ফিচাৰ্ছ আপোনালোকে এক্সপেৰিমেণ্ট কৰিব পাৰিব, এক্সপেৰিমেণ্ট কৰি আপোনালোকে ইউজ কৰিব পাৰিব।
ইউজ কৰি তেওঁলোকক ফিডবেকো দিব পাৰিব ফিডবেক তেওঁলোকৰ আপোনালোকৰ ফিডবেক চাই আপোনালোকে সেই যিসমূহ ফিচাৰ্ছ আছিলে সেই ফিচাৰ্ছসমূহ পাৰ্মানেণ্টলি গেমত এড কৰি দি দিব তো এইটো এটা ভাল আপডেট ইয়াৰ লাষ্ট আপডেটটো হৈছে Realme 5S এইটো লঞ্চ হ'বলৈ গৈ আছে নৱেম্বৰৰ 20 তাৰিখে আপোনালোকে নৱেম্বৰৰ 20 তাৰিখলৈ ৱেইট কৰক ইয়াৰ প্ৰাইচ বৰ্তমানলৈকে কোৱা হোৱা নাই ফিচাৰসমূহ হৈছে 5000 mAhৰ বেটাৰী আছে আৰু 6.51 ইঞ্চেছ ডিসপ্লে গৰিলা গ্লাছ 3+ প্ৰটেকশ্যন দিয়া স্নেপড্ৰেগন 665 প্ৰচেছৰ 4GB 64GB আৰু ৰিয়াৰ কেমেৰা আপোনাৰ ৰিয়াৰ কেমেৰা আছে 48 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা আপোনাৰ 13 মেগাপিক্সেল সেলফি আপোনালোকে ফ্ৰণ্ট কেমেৰা ইউজ কৰিব পাৰিব আৰু এইটো এন্ড্ৰইড পাইৰ ওপৰত বেছ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আজি এইখিনিয়ে আছিলে আৰু পুনৰ টেক জ্ঞান 4 এপিসোড চাবলৈ আপোনালোকে নাপাহৰিব তো সেইটো চাবলৈ আপোনালোকে ৱেইট কৰক আপোনালোকক টেক জ্ঞান 4 লৈ আনিম অতি সোনকালে তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যদি কোনো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ জয় হিন্দ